নমস্কার। এই মুহূর্তে তাই পড়েছে হন্দিয়ার কে বেটাও বিগ ব্রেকিং নিউজ। আজই হয়েছে 12 জানুয়ারি। রাজ্যের হাজার হাজার উচ্ছেদিত লোকের নাম কর্তন করা হল ভোটার তালিকার পরা। কর্তন হল মোট 4,78,992 গৰাকী লোকের নাম, যিসকলে চৰকাৰী পকীঘৰ লাভৰ বাবে জিঅ' টেগিং কৰিছিল তেওঁলোকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। গোহালিঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়াসকল পৰিব বিপদত। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমার প্রথমটো খবর খুবই গুরুত্বপূর্ণ খবর, লগতে এটা ডাঙর খবর। হাজার হাজার উচ্ছেদিত লোকের নাম কর্তন করা হল ভোটার তালিকার পরা। কর্তন হল মোট 4,78,992 গৰাকী লোকের নাম। ইয়াৰে হাজার হাজার লোক উচ্ছেদিত নাগরিক। উচ্ছেদিত লোকসকলে পুনৰ নাম উঠাব পাৰিব ভোটাৰ তালিকাত, কিন্তু তেওঁলোকৰ থাকিব লাগিব বৈধ নথিপত্ৰ, থাকিব লাগিব স্থায়ী ঠিকানা। উচ্ছেদ হোৱা অঞ্চলৰ পৰা নাম কৰ্তন কৰা হল হাজাৰ হাজাৰ উচ্ছেদিতৰ। উচ্ছেদ স্থলীৰ পৰা আঁতৰি গৈ যি স্থানত থাকে তাৰ পৰা ভোট দিব পাৰিব। ভাড়াঘৰত থাকিলেও ভোটাৰ অধিকাৰ সাব্যস্ত কৰিব পাৰিব, কিন্তু বৈধ নথিপত্ৰ আৰু স্থায়ী ঠিকানা নাথাকিলে সম্পূর্ণ কর্তন হব নাম। উৰিয়ামঘাটৰ 11,000 উচ্ছেদিতৰ নাম কর্তন হৈছে এইবাৰ খুচুৰাত। এই সকল উচ্ছেদিত ভোটদান কৰিব পাৰিব স্থায়ী ঠিকানাৰ পৰা। 5,23,680 গৰাকী ভোটাৰে এইবাৰ সলনি কৰিছে নিজৰ ঠিকানা। আপোনাৰো নাম কর্তন হৈছে নেকি? এতিয়াই পৰীক্ষা কৰক নাম। লগইন কৰক voters.eci.gov.in। এছআৰ প্ৰক্ৰিয়াৰে ফাইনেল লিষ্ট প্ৰকাশ পাব 10 ফেব্ৰুৱাৰীত। আপোনাৰ হাতত 22 জানুৱাৰীলৈকে সময় আছে। নাম অন্তৰ্ভুক্তি, শুধৰণি বা হস্তান্তৰ কৰিব লগা আছে যদি খৰদৰ কৰক। বৰ্তমান প্ৰতিজন লোকৰ ভোটাৰ তালিকা পৰীক্ষা কৰি আছে বিষয়াসকলে। নতুন অন্তৰ্ভুক্তিৰ বাবে পূৰণ কৰিব লাগিব ফৰ্ম 6। নাম কৰ্তন বা অন্তৰ্ভুক্তিৰ বিৰুদ্ধে আপত্তি থাকিলে ফৰ্ম 7 পূৰণ কৰক। নাম ঠিকানা সংশোধনৰ বাবে পূৰণ কৰক সুপত্ৰ 8। যিকোনো অভিযোগৰ বাবে ডাইল কৰক 1950। তাৰপিছত জানাই আছে আমাৰ পৰৱৰ্তীটো খবৰ। চৰকাৰী পকীঘৰ লাভক লৈ আহি গ'ল ডাঙৰ খবৰ। গোহালিঘৰ, হাঁহৰ গঁৰাল, কেঁচা ঘৰ বুলি ফটো দিয়া সকল পৰিব বিপদত। চৰকাৰী ঘৰ লাভৰ বাবে ভুল তথ্য দিয়া সকল পৰিব বিপদত। কেৱল গৃহহীন দৰিদ্ৰ যোগ্য পৰিয়ালেহে লাভ কৰিব চৰকাৰী পকীঘৰ। গাঁৱে গাঁৱে পঞ্চায়ত সভাপতি জৰীপ চলোৱাৰ নিৰ্দেশ। প্ৰকৃততে পকীঘৰ নাই বুলি পঞ্চায়ত সভাপতি সচিবে গাঁও সভাত লিখি দিব লাগিব। জিঅ' টেগ কৰা সকলক বিভাগীয়ভাৱে চলোৱা হ'ব জৰীপ। ছেটেলাইটৰ জৰিয়তে চলোৱা হ'ব জৰীপ। মন্ত্ৰী ৰঞ্জিত দাসে কৰিলে এই ডাঙৰ ঘোষণা।